हेलो एवरीवन आज आम भिडिओ डिस्कस करें एट इम्पर्टेन्ट टपिक जो तुम्हारे कि प्रिफार कर लगे होस्टेल ने पी जी सो कलेज जैसे तुम जाबा एतियालके एडमिशन कर तार आगते तुम्हारे डिसाइड कर तुम्हारे होस्टेल लबा ने पी जी लबा कारण तुम जो होस्टेल लोआ तुम एडमिशनर टाइमते तुम होस्टेलर कारण अलरेडी एप्लाई कर सबे जो होस्टेल सीट पा सेनेकुवा नाथे सो रेंक वाइज काट अफ वाइज रिजार्वेशन वाइज एने तुम सीट तो होस्टेल पाए सो फार्स्ट आम आज डिस्कस करें भिडिओ जे होस्टेलर बेनिफिट्स की डिसएडभान्टेज की पी जी एडभान्टेज की डिसएडभान्टेज की और लास्ट कनक्लूड करें तुम्हारे कौन लगे बेसि भल हम सो फार्स्ट आम इतना स्टार्ट करें होस्टेलर पर सो चुआ होस्टेल तुम एनेकुवा जगह जो तुम एनभायरमेंट घर टोटेली तुम बेलेग पाबा जो तुम नतुन बस्तु शिकिब पाबा नतुन नतुन बस्तु अलग एक्सपिरियेन्स कर पाबा जिखिनि घरत नाइ कम्फर्ट जोन तो प्राय नाथाके होस्टेल सो गोटेটো घरतকৈ बेलेग है जीतु सो फार्स्ट हल तुम होस्टेलर एडभान्टेज कथा कथा आम इतना पातिम जे होस्टेल तुम्हारे कि एडभान्टेज पाबा फार्स्ट कथा हल होस्टेल तुम्हारे एनेकुवा एनभायरमेंट पाबा जिनटुत तुम्हारे निजके माने अलप बेसि एक्सप्लोर कर पारिबा जे तुमी केनेकुवा एनभायरमेंटत থাকিব पारा नोवारा बा तुमार मेनेजिंग स्किल केनेकुवा सो हेखिनि फार्स्ट बस्तु तुम्हारे एक्सप्लोर कर पाबा नेक्स्ट हल होस्टेलर एडभान्टेज तो जे तुम्हारे होस्टेल थकिले एटा सिनियरखिनिर লগত बेसि कानेक्ट কৰিব পাৰিবা বা তোমাৰ বেলেগ বেলেগ নতুন নতুন এক্টিভিটিত জয়েন কৰিব পাৰিবা কাৰণ হোস্টেলৰ কিছুমান ৰেগুলেশ্যন থাকে নিয়ম থাকে যিখিনি তোমালোকে ফলো কৰিব লাগিব তেতিয়াহে তোমালোকে মানে হোস্টেলত ভালকে থাকিব পাৰিবা সো নেক্সট যদি আমি আৰু এটা চাওঁ হোস্টেলৰ এডভান্টেজ হেতু হল তোমাৰ মিনিমাল প্ৰাইস সো প্ৰাইসটো হোস্টেলৰ বহুত কম থাকে আৰু দিব পৰাকে থাকে মিনিমাম তোমাৰ 1800 টু 2300 ভিতৰত থাকে मैक्सिमम হোস্টেলৰ কিছুমান বেছি হ'ব পাৰে এটো নাজানিম সো প্ৰাইসটো কম আৰু নেক্সট থাকে তোমাৰ ওয়াইফাই সুবিধাটো থাকে কাৰণ তুমি এতিয়া নেট তোমাৰ কলেজ লাইফত আহিলে বহুত ডাটা ইউজ কৰিবলগীয়া হ'ব বা এনেকুৱা ধৰণৰ বহুত হোস্টেলত ওয়াইফাই ফেসিলিটি থাকে সো হেতু এটা এডভান্টেজ পাবা নেক্সট পাবা তুমি এটা এডভান্টেজ যে তোমাৰ যোনবোৰ স্পোর্টস উইক বা এনেকা ইন্টাৰ হোস্টেল এনেকা কম্পিটিশন যিখিনি হ'ব হোস্টেলত থকাখিনি মানে তাত পাৰ্টিসিপেট কৰিব পাৰিবা বাহিৰখিনিও পাৰিবা কিন্তু হোস্টেলৰ থকাখিনি প্ৰেফাৰেন্সটো বেছিকৈ দিয়ে নেক্সট হল তোমাৰ যোনটো তোমাৰ ইলেকশ্যন বা তোমালোকে যদি ইলেকশ্যন খেলিম বুলি ভাবিছা পিছত যিসকল হোস্টেলত থাকিবা তেওঁলোকক জিকা চান্সটো মানে বহুত হাই থাকে যে ইলেকশ্যনত উঠিলে তেওঁলোক জিকিব সো এইখিনি বেসিক্স এডভান্টেজ হল হোস্টেলৰ আৰু এতিয়া নেক্সট আমি পিজিৰ এডভান্টেজ কিটা চাই লওঁ সো পিজিত থাকিলে তোমাৰ কি হ'ব তোমাৰ পিজিৰ ফাৰ্ষ্ট এডভান্টেজটো হল ইয়াত কোনো ধৰণৰ ৰেষ্ট্ৰিকশন নাথাকে বা তোমালোকক কোনো ৰেগিং এনেকুৱা ধৰণৰ কোনো বস্তুখিনি নাথাকে বা কোনো এনেকে দম এনেকে ধৰণৰ কোনোবা মানে তোমাৰ ৰেষ্ট্ৰিকশন নাথাকে আৰু তাত তোমাৰ এটা কথা ভাল যে তুমি ইয়াত জাস্ট পঢ়িব পাৰিবা বা কোনো মানে তোমাক ডিস্টার্ব কৰিবলগীয়া নাথাকে কিছুমান পিজিত অলপ হোস্টেল টাইপ থাকে য'ত অলপ মানুহটো বেছি থাকে সো সেইখিনি কথা বেলেগ ওভাৰঅল তোমাৰ পিজিত এনেকুৱা কোনো ধৰণৰ ৰেষ্ট্ৰিকশন নাথাকে আৰু খোৱাটো ভাল পাবা যেহেতু তুমি এটা प्राइस तो अलग बेसिके पे कर होस्टेलतके सो खुआतो अलग भल থাকে सो এইখিনি হৈছে এডভান্টেজ পিজি सो এতিয়া আমি ওভাৰঅল যদি হোস্টেল আৰু পিজি কম্পেয়াৰ কৰোঁ सो এটা বস্তু যোনটো মেইন তোমালোক সবে ভয় খাই থাকা হেতু হৈছে ৰেগিং সো ৰেগিং বুলি তেনেকে একো নাথাকে জাস্ট ইন্ট্ৰো হয় কিন্তু বেসিক্স ফাৰ্স্ট ইয়াৰৰ কাৰণে এটা ৰুল এণ্ড ৰেগুলেশ্যন থাকে হোস্টেলত যিসকলে মানে হেতু ফলো কৰিব লাগে যেনেকে তোমাৰ ফৰ্মেলছ পিন্ধা বা চুলিটো কাটি দিয়া সো যিসকলে এতিয়া एडमिशनर आगत चुली बेसि डिजाइन दी फार्स्ट कलेज जाम चुली डिजाइन दी जाम एनेके हेतु नाभाबिबा जदि होस्टेलत थाका कारण तुमाक चुलिखिनि काटिब লাগিব जदि पिजित थाका हेतु कथा बेलेग हेतु हल कथा এটা কম্পাৰিজন কৰিছো আমি সো ৰেগিং বুলি নহয় অলপ ইন্ট্ৰোডাকশন হয় কেতিয়াবা তোমাৰ এটা এছৰ দুছৰ অলপ লগাই দিব হেতু বেলেগ হেতু তোমালোকে এন্টি ৰেগিং বনাবও দিব কিন্তু তথাপিতো অলপ কিবা এটা থাকে কিন্তু হেতু বস্তু তুমি পিজিত নোপোৱা পিজিত মানে তোমাৰ নিজৰ যেনেকে মন যায় তুমি হেনেকে থাকিব পাৰিবা যি কৰিব মন যায় হেখিনি কৰিব পাৰা আৰু এটা কথা হল তোমালোকে যদি অকল জাস্ট পঢ়িম বুলি ভাবিছা দেই অকল পঢ়িম বুলি কলেজত যাম বুলি ভাবিছা তেতিয়া তোমালোকে পিজি প্ৰেফাৰ কৰিব পাৰা আৰু যদি তোমালোকে অকল ভাবিছা যে অলপ কলেজ লাইফটো অলপ এক্সপেৰিয়েন্স কৰিম অলপ মানে কথা বহুত জানিম সো নতুন নতুন কথা শিকিম সো তেতিয়া তোমালোকে হোস্টেল প্ৰেফাৰ কৰিব পাৰা কাৰণ হোস্টেলত মানুহ বেছি থাকে অলপ কথাও বেছি জানিব পাৰিবা সো এইকিটা হল হোস্টেল আৰু পিজি এডভান্টেজ
নেক্সট আমি এতিয়া চাম ডিসএডভান্টেজ কি সো চোৱা ফাৰ্ষ্ট হোষ্টেলৰ ডিসএডভান্টেজটোৱে হ'ল যে হোষ্টেলৰ ৰেষ্ট্ৰিকশ্যন থাকে ৰেষ্ট্ৰিকশ্যন মানে তোমাৰ যোনটো হোষ্টেলৰ ৰেষ্ট্ৰিকশ্যন মানে ৱাৰ্ডেনে বান্ধি দিয়া ৰেষ্ট্ৰিকশ্যনটো নহয় যোনটো তোমাৰ চিনিয়ৰে বান্ধি দিয়া এটা ৰেষ্ট্ৰিকশ্যন থাকে যে তোমালোকে ফৰ্মেল পিন্ধিব লাগিব বা চুলি কাটিব লাগিব দোকান যাব লাগিব বা কিছুমানতো এছাইনমেণ্ট লিখায় চ' এইখিনি কাৰণে অলপ হোষ্টেলটো অলপ এটা ডিসএডভান্টেজ থাকে কাৰণ এইটো পঢ়াত এফেক্ট পৰে চ' সেইখিনি হ'ল এটা ডিসএডভান্টেজ হোষ্টেলৰ নেক্সট ডিসএডভান্টেজটো হ'ল যে খানাটো হোষ্টেলৰ অলপ লেভেলটো কম পিজিতকৈ যেহেতু তুমি প্ৰাইচটো ইমান এটা পে' নকৰা তো তথাপিতো অলপ মানে খানাটো অলপ কম থাকে লেভেলটো চ' আৰু এটা ডিসএডভান্টেজ হ'ল হোষ্টেলৰ যে হোষ্টেলৰ তোমাৰ যোনটো ক্লিনিং বা চাফ চিকুণতাটো ইমান বেছিকৈ নাথাকে তথাপিতো তোমালোকে নিজে যদি মেইনটেইন কৰি থাকা সেইটো বেলেগ কথা চ' সেইটো এটা হ'ল ডিসএডভান্টেজ নেক্সট এতিয়া আমি চাওঁ পি জি ডিসএডভান্টেজ কি চ' পি জিৰ ডিসএডভান্টেজ হ'ল তোমাৰ বহুত পি জি তোমাৰ কি হয় কলেজৰ কেম্পাছৰ বাহিৰত থাকে চ' তেতিয়া কি হয় মানুহে বহুতে তোমাৰ ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে প্ৰব্লেম হয় চ' এইখিনি বস্তু তোমাৰ ফাৰ্ষ্ট ডিসএডভান্টেজ পি জিৰ এইটোৱে হয় যে ট্ৰান্সপৰ্টেশ্যনৰ কাৰণে অলপ প্ৰব্লেম হয় নেক্সট হ'ব তোমাৰ তুমি কলেজৰ কিছুমান যে হোষ্টেলৰ যোনটো এতিয়া ইণ্টাৰ হোষ্টেল বোলে কিবা কম্পিটিশ্যন পাতিছে তাত তুমি পাৰ্টিচিপেট কৰিব নোৱাৰিব পাৰা তাৰপৰা তোমাৰ যদি ইলেকশ্যন উঠা তাত অলপ তোমাৰ ভোটটো অলপ কমি যাব বা জিকা চান্সটো অলপ কমি যাব চ' এইখিনিয়ে পি জিৰ ইমান এটা ডিসএডভান্টেজ নাই চ' এইখিনি অলপ ডিসএডভান্টেজ আছে আৰু এটা মেইন ডিসএডভান্টেজটো হ'ল তোমাৰ প্ৰাইচটো বেছি পি জিৰ প্ৰাইচ বহুত বেছি যদি তোমাৰ মিনিমামটোতো আজিকালি 5,000ৰ পৰা ষ্টাৰ্ট হয় পি জি চ' এইখিনি হ'ল বেছিক তোমাৰ ডিসএডভান্টেজ চ' এতিয়া আমি যদি ফাইনেল কনক্লুড কৰোঁ যে তোমালোকে পি জি ল'ব লাগে নে হোষ্টেল ল'ব লাগে চ' চোৱা আৰু এটা মই কথা ক'ব পাহৰি গ'লোঁ গাৰ্লছৰ কাৰণে চ' ছোৱালী হোষ্টেলত তোমাৰ অভাৰ ৰেগিঙো কম হয় আৰু তোমাৰ এইটো কি বুলি কয় পি জিটো একেটা বস্তু থাকে চ' তেওঁলোকে আৰু ফেচিলিটিও বহুত পাব চ' তেওঁলোকে হোষ্টেল লয় নে পি জি লয় এইটো নিজৰ ওপৰত কথা কিন্তু গাৰ্লছ হোষ্টেলৰ নাম্বাৰটো কম থাকে বইজ হোষ্টেলতকৈ চ' চিটটো অলপ কম থাকে সেইকাৰণে বহুতে পি জি ল'বলগীয়া হয় চ' এইখিনি হ'ল গাৰ্লছ হোষ্টেলৰ কথা নেক্সট হ'ল মেইন যোনটো কথা যে তোমালোকে হোষ্টেল ল'বা নে পি জি ল'বা চ' চোৱা তোমাৰ যদি অকল পঢ়িবলৈ যাম বুলি ভাবিছা আৰু বেলেগ বস্তুত ইমান মানে জানিব মন নাই বা এক্সপিৰিয়েঞ্চ কৰিব মন নাই তেতিয়া তোমালোকে পি জি ল'ব পাৰা আৰু যদি তোমাৰ মন গৈছে যে কম পইচাতে তোমালোকে থাকিব পাৰা বা অলপ বস্তু কিছুমান শিকিব পাৰা যিহেতু ৰেষ্ট্ৰিকশ্যনছ আছে তথাপিতো তেতিয়া তোমালোকে কি প্ৰেফাৰ কৰিব পাৰিবা হোষ্টেল প্ৰেফাৰ কৰিব পাৰিবা চ' হোষ্টেল যাৰ ল'ব মন গৈছে তেওঁলোকে অলপ এক্সপিৰিয়েঞ্চটো বেছিকৈ পাবা ৰাদাৰ দেন পি জি চ' লাষ্টত তোমালোকৰ ওপৰতে ডিপেণ্ড কৰিব যে তোমালোকে হোষ্টেল লোৱা নে পি জি লোৱা চ' অন দ্য বেচিছ অফ পইচাও অলপ আহে আৰু তোমালোকৰ এক্সপিৰিয়েঞ্চ কোনটোত বেছিকৈ কৰিব পাৰিবা সেইটোৰ ওপৰত বেচিছ কৰি তোমালোকে হোষ্টেল ল'বা নে পি জি ল'বা সেইটো নিজে ডিচাইড কৰিবা কাৰণ মই তোমালোকক এইখিনি বুজাই দিলোঁ যে হোষ্টেলত কি থাকে বা পি জিত কি থাকে চ' আল্টিমেটলি ভিডিঅ'টোত ইমানতে মই শেষ কৰিছোঁ